আশ্ৰয়ে মানুহক ভিতৰি ফোঁপোলা কৰে, আশাই মানুহক দুৰ্বল কৰে। সেইকাৰণে নিজৰ দমত জীয়াই থাকিবলৈ আৰম্ভ কৰক, কাৰণ আপোনাৰ বাবে আপোনাতকৈ ভাল লগৰীয়া আৰু সহানুভূতিশীল ব্যক্তি বেলেগ কোনো হ'ব নোৱাৰে। ভাগ্য আৰু আপোন মানুহৰ কোনো ভৰসা নাই, হঠাতে সলনি হ'ব পাৰে। কোমল অন্তৰৰ মানুহে সোনকালে কান্দি দিয়ে, সোনকালে খং কৰে। মই শুনিছোঁ এনেকুৱা মানুহক ভগৱানে খুব ভাল পায়। আশা কৰাটো বেয়া কথা নহয়, কিন্তু আমাৰ ভুল এইটোৱে যে আমি ভুল মানুহৰ পৰা আশা কৰোঁ।